আমাক কৈছে কি বাইদেৱে কি কয় যদি মাক দেউতাকে কৰোণাৰ প্ৰট'কল মানি চলে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে যাই থাকিব লাগে বুলি কৈছে আৰু এতিয়াতো কৰোণা নাই ভেকচিনো আহিল আজিতো মচলপুৰতো ভেকচিন দিছে এতিয়া থাকিব দিছে কিবা কি কয় অংগনবাড়ী কেন্দ্ৰত থাকিব দিছে কিন্তু বাচ্চা নগ'লে থাকক বুলি কৈছে আৰু এতিয়া বাচ্চা যায় না নাযায় আপোনাৰ তাতে এতিয়া বৰ্তমান যোৱা নাই বাইদেৱে কালি কৈছিল কি তোমাৰ বাইদেউটো কোন হয় দীপামণি দাস মোবাইল নাম্বাৰটো দিয়ক এইটো ছুপাৰভাইজাৰ হয় চিডিপো কানুন মোবাইল নাম্বাৰটো দিয়ক বিপুল কালি ঘৰত মাতক আজিৰ মিটিংটো আচলতে মিটিং বুলি নহয় মই চৰকাৰীভাৱেহে আহিছোঁ চৰকাৰীভাৱে হ'লেও কিছুমান কথা আপোনালোকক জ্ঞাত কৰিব লাগিব যে চৰকাৰে এইবাৰ শিক্ষাৰ দিশত নতুনত্ব এটা অনাৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছে এতিয়া আমাৰ এই অঞ্চলবিলাকত এটা বিৰাট ডাঙৰ এটা ঘটনা হৈ আছে এইটোৱে হ'ল অলপ আগত কোৱাৰ দৰে ক'ৰবাত এটা স্কুলত এটা মাষ্টৰ এটা মানে ছাত্ৰ আৰু ক'ৰবাত বোলো এটাও ছাত্ৰ নাই এটা মাষ্টৰ আছে ক'ৰবাত আৰু 20টা মানে 30টা ছাত্ৰ এটা মানে মাষ্টৰ সেই বস্তুটো নাইকিয়া কৰাৰ কাৰণে আৰু স্কুল অনুষ্ঠানটো যাতে ল'ৰা ছোৱালীয়ে আহি এটা নতুন এটা পৰিৱেশ পায় ভাল এটা পৰিৱেশত পঢ়াব পাৰে তাৰ এটা কল্পনা লৈ পেলাই এই নতুনত্ব মানে এডুকেশ্যন মানে এই শিক্ষা কেন্দ্ৰত আমি নতুনকৈ এটা ৰাস্তা বনাবলৈ ধৰিছোঁ আৰু তাৰ কাৰণে আজি আমি সেই বেবজাপাৰা এইখন স্কুলটো থিৰাং কৰি লৈছোঁ যে এই স্কুলটোত এতিয়া ৰেভিনিউত আমাৰ ওচৰত যিমান মানে স্কুল আছে ওচৰা বজৰা স্কুলবিলাক বন্ধ কৰি দি পেলাই এতিয়া আমি সকলো ইয়াতে মানে ল'ৰা ছোৱালীক শিকোৱা হ'ব তাৰমানে তাৰ পৰা যিকেইটা মাষ্টৰ ক'ৰবাত বেকাৰকৈ আছে মাষ্টৰ বেকাৰ বহুত মাষ্টৰ আছে সেই বেকাৰ মাষ্টৰবিলাকক ইয়াতে অনা হ'ব আৰু এই স্কুলটো আমি এতিয়া মেৰামতি কৰিম ধুনীয়া এটা পৰিৱেশ কৰিম চাৰিওফালে যাতে ল'ৰা ছোৱালী আহিলেই ফুলৰ দৰে মানে ফুল চুল দেখা পাই যাতে মনটো ভাল হৈ তাতে বৰষুণ আহিলেও মানে ভালকৈ বহি পেলাই পঢ়িব পাৰে তেনে এটা পৰিৱেশ আমি সেইখন স্কুলটো বনাম বুলি মই ডিচিশ্যন লৈছোঁ তাৰ কাৰণে আজি ইয়াতে অহা গৈছে আৰু ময়ে এতিয়া ভাষণটো কৰিম ময়ে ইয়াতে ডিচিশ্যন ল'ম খালি ইয়াতে 2-3জন মাষ্টৰ মই মাতিছোঁ সিহঁতৰ পৰা মই আগতে ডাটাটো লৈ ল'ম এইখিনিয়ে কথা ৰং চং দিয়াৰ কাৰণেতো আজিয়ে মই 1 লাখ টকা দি যাম এতিয়া আমি ইয়াতে কমিটি এটা গঠন কৰিম মই 1 লাখ টকা দি আছোঁ কমিটিয়ে ধুনীয়াকৈ কাম কৰিব লাগিব 4 আনা হিচাপ দিব লাগিব মোক আমাৰ ৰাইজে হিচাপ ল'ব এইটো 4 আনা কাকো ভয় নকৰিব হ'ব আপোনালোকক মই 1 লাখ টকা দি যাম এই স্কুল মেৰামতিৰ নামত আজিয়ে এই কমিটিয়ে এতিয়া সেই পইচাটো খৰচ কৰিব ৰং কৰিব খিৰিকী দৰ্জা এই যে মানে খুলিব নোৱাৰা হৈ থকাটো বনাব টিংপাতবিলাক সলনি কৰিব যিকেইটাৰ বেয়া আৰু সেই চিলিংকেইটা ফাটি গৈছে তলত সেই চিলিংটো মাৰিব লাগিব চিকচিকীয়া কৰিব লাগিব 1 লাখ টকা দি আমাৰ চিকচিকীয়া ৰং কালাৰ হৈ যাব হ'ব আৰু কালিৰ পৰা ড্ৰেছটো আপোনালোকে অলপ মাষ্টৰৰ ড্ৰেছটো খুলি দিয়া এনেকুৱা জাবৰা জুবৰাকে গাঁৱলীয়া নহয় আপুনি শিক্ষা কৰোঁ আপুনি আপোনাৰ নিশ্চয় দেখা পালে আনক কি বুলি ক'ব আপুনি ড্ৰেছটো কমচে কম ঠিককৈ পিন্ধক কালিৰ পৰা বগা ড্ৰেছ আৰু ক'লা ৰঙে পিন্ধি আহিব পইচা মই দি যাম হ'ব আহা নহয় মই কিন্তু বন্ধ কৰি দিলে মই বিৰাট জানা ইমান বছৰ আপোনালোকে চাকৰি কৰা মই এটা সৰু গতিকে এইটো মই নাযাওঁ মই আপোনালোকৰ ঘৰৰে মানুহ কালিৰ পৰা যাতে নিজৰ মানে ধৰ্ম অনুষ্ঠান মানে নামঘৰ বুলি ধৰি ল'ব দেই মই কাপোৰ কিনি সেইকাৰণে কৈছোঁ আপোনালোকে আজিকালি এই যে ল'ৰা ছোৱালীবিলাক কি পিন্ধি উৰি যায় মাষ্টৰে যদি ঠিক ঠাককৈ নিপিন্ধে ষ্টুডেণ্টবিলাকক মানে সেই আমাৰ ছাৰে দেখোন একদম জংঘল মংগলতে আহে আমাৰো আৰু চলি যায় বুলি ফাটা লং পেণ্ট ফাটা কাপোৰ পিন্ধি গুচি আহিব হয় নে নহয় আজিয়ে আপুনি আইঠা বুলি লৈ আহিব কালি মই পইচা আচ্ছা ঠিক আছে এইটো হৈ গ'ল ঠিক আছে ৰাইজ
কি কয় মনে মনে থাকি দলিমারি